নমস্কাৰ। আপোনালোকে দেখি আচৰিত হ'ব, ঘৰৰ চব কাম শিকাইছে। আমাৰ কাৰণে চাহ বনাই আনিছে। চাওক, আমাক আনি চাহ বনাই আমি বহি থকা অৱস্থাত তেওঁ আমাক চাহ বনাই খুৱাইছে। নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ আদৰ্শ কৃষক পেঙেৰিৰ ধনীৰাম চেতিয়াৰ গৃহলৈ। তেখেতৰ কৃষি কৰ্মৰ সবিশেষ আপোনালোকক দেখুৱাবৰ বাবে আমি গৈ আছোঁ। আমি আহি ডিগবৈ দিহিং পাটকাই ৰিজাৰ্ভৰ মাজত মধ্য অংশত আছোঁ আমি। চাৰিওফালে কেৱল সেউজীয়া ৰাস্তাও বৰ ধুনীয়া। দিহিং পাটকাইৰ এক অপূৰ্ব দৃশ্য, প্ৰকৃতিয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে আহক আমি এনেকৈ আপোনালোকক দিহিং পাটকাই মাজে মাজে গৈ আজি আমি আদৰ্শ কৃষক ধনীৰাম চেতিয়াৰ তেখেতৰ যি কৃষি কৰ্ম, তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি ইমান দিনে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখি থকা ধনীৰাম চেতিয়া ডাঙৰীয়াৰ কৃষি ফাৰ্মত আমি ইতিমধ্যে আহি উপস্থিত হৈছোঁ। ধনীৰাম চেতিয়া ডাঙৰীয়াক নতুনকৈ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। অসমৰ সকলো মানুহে ধনীৰাম চেতিয়া ডাঙৰীয়াক চিনি পায়। তথাপি আমি তেখেতৰ কৃষি ফাৰ্মখন চাবলৈ আহিলোঁ যেতিয়া, আমি বৰ্তমান হৈ থকা কিছু পৰিৱেশ, বাৰীখনৰ কিছু পৰিৱেশ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। আমি আহি চেতিয়া ডাঙৰীয়াক লগ পালোঁ। দাদা নমস্কাৰ। আমাৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখন লৈ আপোনালোকক স্বাগতম জনাইছোঁ যে ইমান দূৰৰ পৰা আপোনালোকে আহিছে। হয়, ভালে আছে? ভালে। আপোনাৰ চব ঠিকে চলি আছে? বাকী ঠিকে চলি আছে। আপোনাৰ গোটেই আমি ছ'চিয়েল মিডিয়াত গোটেইখিনি চাই থাকোঁ, দেখি থাকোঁ। আপোনাৰ নিজৰ ভিডিঅ'ও চাওঁ বা বেলেগৰ ভিডিঅ' যোগেদিও আমি চাই থাকোঁ। আৰু আপোনাক নতুনকৈ চিনাকি কৰি দিয়া কোনো প্ৰয়োজনীয়তা নাই। অসমৰ মানুহে সকলোৱে আপোনাক চিনি পাইছে আৰু আপোনাৰ আদৰ্শক আমি ভাবোঁ আমাৰ দৰে নতুন প্ৰজন্মই আদৰি লৈছে। আমি বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আপোনাৰ ফাৰ্মখনলৈ। আজি আহিলোঁ। আহি আপোনাৰ লগতো দুই এষাৰ কথা পাতি আপোনাৰ বাৰীখনত এতিয়ানো কি কেনেকৈ হৈ আছে অকণমান দেখুওৱাৰ চেষ্টা কৰিম, আৰু সৰু দুই এক কথাও আমি টিপছ ল'বলৈ চেষ্টা কৰিম। আচলতে দাদা, মোবাইলত দেখাৰ দৰে বা সামাজিক মাধ্যমত দেখাৰ দৰে বৰ বিশেষ তেনেকৈ আৰ্হি বা তথ্য দেখিবলৈ নাপায়, যিহেতু চব সময়তে চব মানে সামগ্ৰী বা শস্য তেনেকৈ নাথাকে নহয়। এতিয়া তেনেকৈ ভোট জলকীয়া অলপ লগাই থৈ দিয়া আছে, এইবোৰ দেখিবলৈ পাইছে। আৰু এইফালে অমিতা অলপ লগাইছে। অমিতাখিনি এতিয়া বৰ বেছিদিন হোৱা নাই, এইখিনি ডিচেম্বৰ মাহত ৰোপণ কৰা হৈছিল। তাৰপিছত এইসমূহ হ'ল মেহগনি, বিগত 2-3 বছৰৰ পৰা খুব সামাজিক মাধ্যমত চৰ্চিত হৈ থকা এবিধ বিশেষ প্ৰজাতিৰ গছ, আৰু ইয়াৰ কাঠৰ গুণাগুণ যথেষ্ট ভাল। ইতিমধ্যে মই নিজেই টিংখং অঞ্চলত চাই আহিছোঁগৈ, যিহেতু প্ৰায়বিলাক নতুন কিছুমান কৃষি কৰ্মৰ প্ৰতি আমাৰ অসমীয়া মানুহৰ ভুল ধাৰণা আছে, সন্দেহ আছে। গতিকে সেইসমূহ প্ৰমাণ কৰি নেদেখুৱালে মানুহে বিশ্বাস নকৰে। সেই গতিকে লৈ প্ৰত্যেকটো বিষয়ে কিছু তেনেকৈ নিৰীক্ষণ কৰি লোৱা হয় ক্ষেত্ৰভিত্তিক, আৰু সেই ফলাফলসমূহ যেতিয়া ব্যৱহাৰিকভাৱে দিব পৰা হয় তেতিয়াহে মানুহে বিশ্বাস কৰে। তেনেকুৱা ধৰণে। আৰু তাৰপিছতে এইবোৰ বেঙেনা খেতি, যিহেতু আমাৰ প্ৰায় মই যিসকলে নেকি কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে সেইসকলক এটা কথা সদায় কৈ থাকোঁ, আমি কেৱল এটা সীমিত সময়ৰ ঋতুকালীন শস্যৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। আমি পৰিশ্ৰমৰ সঠিক বিনিময় পাবলৈ হ'লে নিশ্চিত পদ্ধতিৰে ঋতুকালীন শস্যৰ পৰা তাতকৈ আৰু অলপ দীৰ্ঘম্যাদী, তাতোতকৈ আৰু অকণমান দীৰ্ঘম্যাদী তেনেকুৱা ধৰণে পৰ্যায়ক্ৰমে অৰ্থাৎ নিশ্চিত পদ্ধতিৰে কৰিব লাগিব। তেতিয়াহে আমি কিবা নহয় কিবা এটা পৰিশ্ৰমৰ বিনিময় হিচাপে লাভ কৰিম, অৰ্থাৎ কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিম। আমি এতিয়া দেখা পাওঁ বজাৰত যেতিয়া আপোনাৰ ফুলকবি বন্ধাকবিৰ ছিজন আহে, সেই ছিজনত আমি কোনোবা এখন গাঁৱত বা কোনোবা এটা অঞ্চলত দেখোঁ সকলোৱে অকল ফুলকবি বন্ধাকবি ওলকবি খেতি কৰে, আৰু বজাৰলৈ যেতিয়া লৈ যায় তেওঁলোকে মূল্য নাপায়। আৰু বহুত সময়ত বহুত কৃষকে কয় যে ফুলকবি ইমান খেতি কৰিছোঁ, পেলাইহে দিছোঁ, এটকাহে কেজি পাইছোঁ। এই তেনেকুৱা ধৰণৰ আপুনি কেতিয়াবা সমস্যাৰ সন্মুখীন হৈছে নেকি? আপুনিতো দীৰ্ঘদিন ধৰি খেতি কৰি আছে। সেইটো হোৱা নাই। আৰম্ভণিতে কিছুমান অলপ তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা হৈছিলে। সেই তাৰ পৰাহে বা সেই অভিজ্ঞতাৰ পৰাহে এইখিনি তেনেকুৱা ধাৰণা মনলৈ আহিলে যে আমি কেৱল এটা দুটা খেতিতে সকলোৱে লাগি নাথাকি নিশ্চিতভাৱে যেতিয়া কৰা হয় তেতিয়াহ'লে এটাই আনটোৰ পৰিপূৰক হিচাপে, অৰ্থাৎ কিবা এটা কাৰণত কোনোবা এটা লছ হৈ গ'লেও তেতিয়া আন এটাই পূৰ কৰিব পাৰিব, বা তাৰ পৰা যিখিনি ক্ষয় ক্ষতি হয় সিটো শস্যৰ পৰা
পোৱা যাব তেনেকুৱা ধৰণে কামবিলাক কৰা হয়। আৰু এটা কথা খুবেই গুৰুত্বপূৰ্ণ বিষয় আজিৰ তাৰিখত, যেনেকৈ মিশ্ৰিত পদ্ধতিৰে কৃষি কৰ্ম কৰিলে পৰিশ্ৰমৰ সঠিক বিনিময় লাভ কৰিব পাৰি, ঠিক তেনেদৰে আমি আনৰ কথাও কিছুমান কাম কৰিব লাগিব, অৰ্থাৎ আনৰ কথাও চিন্তা কৰিব লাগিব। আমি যে এই টকা পইচাবোৰ লোৱা হয় মানুহে কিনি লৈ যাব, আৰু তাৰ বিপৰীতে যদি এসোপা বৰবিষ স্বৰূপ তেনেকুৱাকৈ আমি পাচলি বা সামগ্ৰী দি পঠাওঁ, সেইটো কিন্তু বহুত ভুল ধাৰণা। আমাৰ বহু কৃষকে সেইটো কথা কৰে, বিশেষকৈ ৰাসায়নিকভাৱে যেতিয়া কৃষি কৰ্ম কৰা হয় সেইটো মানুহৰ কেৱল স্বাস্থ্যৰ কাৰণে নহয়, গোটেই পৰিৱেশটোৰ কাৰণে, মাটিখিনিৰ কাৰণে, পানীখিনিৰ কাৰণে, বায়ুখিনিৰ কাৰণে যথেষ্টখিনি প্ৰভাৱ পৰে। গতিকে সেই কথাটো যাতে আমি লক্ষ্য ৰাখিব লাগে, সেইটো কথা বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ আমাৰ দৰে কৃষকসকলক। হয় হয়, দাদাৰ এটা অতি গুৰুত্বপূৰ্ণ কথা আমাকো ক্লিয়াৰ কৰিছে, মিশ্ৰিত পদ্ধতিৰে কৃষি কৰ্ম। মিশ্ৰিত পদ্ধতিৰে কৃষি কৰ্ম দাদাই নিজে কৰি দেখাইছে। আপোনালোকে দাদাৰ ফাৰ্মখন যদি আহে, আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ যদিও ইমান এটা এনেধৰণে দেখা, যিহেতু ডাইৰেক্ট প্ৰত্যক্ষকৰণ আমি অনুভৱ কৰিব পৰা নাছিলোঁ, কিন্তু আজি আহি অনুভৱ কৰিছোঁ। দাদাই যিটো ক'লে যে এটাৰ ইটোৰ আনটোৰ পৰিপূৰক, ইটো খেতিয়ে আনটোৰ আমাক তাৰ যদি কিবা কাৰণত কেতিয়াবা লষ্ট হয় পূৰণ কৰিব। এতিয়া এইফালে দাদাই ভোট জলকীয়া খেতি কৰিছে, ইফালে আপোনাৰ অমিতা, ভোট জলকীয়া আৰু অমিতা খেতি কৰিছে। যদি কিবা কাৰণত ভোট জলকীয়া লছ কৰিলে তেতিয়াহ'লে অমিতাই তাৰ লছটো ফিল আপ কৰিব। তেনেধৰণে ইয়াত আছে আপোনাৰ তামোল গছ, তামোল গছৰ লগত আছে আম, আমৰ পিছত বেঙেনা, তাৰ মাজে মাজে মেহগনি, নিম, একদম মূল্যৱান গছ গছনি ৰুইছে। আমি সেই আঁতৰত সেয়া দেখিছোঁ, আৰু কমলা গছো আছে। কমলা গছো আছে। কথাটো এনেকুৱা ধৰণৰ, যিহেতু এই জলকীয়াখিনি, ভোট জলকীয়াখিনি সদ্যহতে আমি এটা ছিজনৰ কাৰণে ৰাখোঁ, 6 মাহ 7 মাহ এনেকুৱা ধৰণে। আৰু যেতিয়া এইখিনি শেষ হৈ যাব তেতিয়া এই অমিতাখিনি, যিখিনি অমিতা এতিয়া ইতিমধ্যে বাঢ়ি আহিছে, যত্ন যেনেকুৱা ধৰণে কৰিব লাগে সিমানখিনি মই সময় দিব পৰা নাই, যি কি নহওক। তাৰপিছতে যিহেতু আমি এই শীতকালৰ কিছুমান শস্য কৰিছিলোঁ, সেইবোৰ খন্তেকীয়া হ'ল, কিন্তু এই বেঙেনাখিনিও তাৰ সমান্তৰালভাৱে ৰোপণ কৰা হৈছিল। বেঙেনাখিনি বাৰিষা কালতো হ'ব, আৰু ভালদৰে যদি পৰিচৰ্যা কৰা হয় 3 বছৰ পৰ্যন্ত থাকিব। অৰ্থাৎ এইখিনি ভোট জলকীয়াখিনি শেষ হোৱাৰ পিছত বেঙেনা আৰু অমিতাখিনি থাকিব, আৰু বেঙেনা অমিতা সময়সীমা প্ৰায় 3 বছৰলৈকে ৰাখিব পৰা হ'ব। নিশ্চয় 3 বছৰলৈকে ৰাখিব পৰা হ'ব। আৰু 3 বছৰ পিছত, অৰ্থাৎ এইখিনি অহা বছৰৰ পৰাই উৎপাদনমুখী হ'ব এই আমবোৰ। এই আমবোৰ অৱশ্যে বিশেষ ধৰণে গছসমূহ প্ৰস্তুত কৰা হৈছে, কলম কৰি এনেকুৱা ধৰণে আপোনাৰ দেখিছোঁ, মই সেইটো খুব চাওঁ। আপুনি কলম কেনেকে কৰে, আপুনি আম পুলিবোৰ আমি দেখা পাইছোঁ। আপুনি এতিয়া নিজেই দেখিছে, এইটো যোৱা বছৰ মে' মাহৰ 26 তাৰিখে কাটি দিয়া হৈছে। আপুনি কাটি থকা অৱস্থাত দেখিছোঁ। ইমান ধুনীয়াকৈ এতিয়া হেৰি হৈছে, আৰু এইবোৰ কিছুমান ফুল ভাঙি দিয়া হৈছে, আৰু কিছুমান এতিয়াও ভাঙিবলৈ বাকী আছে। গতিকে ইয়াতে এতিয়া আৰু 2-3টাকৈ বা 4-5টা পৰ্যন্ত, এইবোৰ প্ৰায় 4-5টাকৈয়ে ওলাই, এইবোৰ দেখিছে। এনেকুৱা ধৰণে পোখা ওলাব বা শাখাডাল মেলিব। অহা বছৰলৈ খুব সুন্দৰ এজোপা এইফালে এইবোৰ পোখাই ওলাই আছে, এইবোৰ ডাল হ'ব ন? এইবোৰ ডাল হ'ব, এইবোৰ ডাল হ'ব। এইবোৰ যিমান ধৰ এইবোৰ শাখাডাল হ'ব। এই বস্তুটো এতিয়া পৰাপক্ষত ইয়াতে কাটি দিম, আৰু অলপ পৰিচৰ্যা কৰিবলগীয়া আছে, মই সময় দিব পৰা নাই। যি কি নহওক, এইখিনি মানে ফুল এবাৰ আহিছিলে, আপুনি ভাঙি দিছে। আহিছে, সেইবোৰ দেখি আছে, এইবোৰ ফুল আহি আছে, দেখি আছে। এইবোৰ প্ৰায়বিলাকতে ফুল আহিছিলে, একে বছৰে আহে। যিহেতু এতিয়া কলম কৰা এবছৰ হোৱাই নাই, 24 চনৰ 26 মে'তহে কটা হৈছিলে, এতিয়া 25ৰ 26 মে' হোৱাই নাই। তাৰপিছতে এইখিনি শেষ হোৱাৰ পিছত যিহেতু তামোলখিনিও লাগিব, আৰু মেহগনি কথাটো যিহেতু ক'লোৱেই, প্ৰায় 15-20 বছৰৰ পিছত ইয়াৰ এটা ভাল উপাৰ্জনৰ উৎস হৈ পৰিব। এতিয়া সম্পূৰ্ণ নিশ্চিত হৈছোঁ টিংখঙৰ সেই বাৰীখনৰ পৰা। তাৰপিছতে মেহগনি সাংঘাতিক এটা প্ৰচাৰ চলি আছে এতিয়া। আপুনি বাৰু আপোনাৰ ভিডিঅ'টো মই দেখিছোঁ, কিন্তু আপোনাৰ যিসকল ভিডিঅ' মানুহে এতিয়াও চোৱা নাই, বা যিসকল আমাৰ দৰ্শকে চোৱা নাই, তেওঁলোককহে মই বিষয়টো জনাব বিচাৰিম। আপুনি মেহগনিৰ ওপৰত অলপ কওকচোন। এতিয়া মেহগনিৰ মানে এটা জোৱাৰ আহিছে, গাঁৱতো দেখিছোঁ চবেই মেহগনি পুলি মেহগনি ৰুব লাগে। এই মেহগনি সম্পৰ্কত আপুনি, মেহগনি সঁচা অৰ্থত তেনেকুৱা গুৰুত্ব আছেনে নাই, বা আপুনি নিজে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে, কেইবাঠাইতো কৈছে, আপুনি অকণমান যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে, বা যোনে এতিয়া ৰুম বুলি ভাবি আছে তেওঁলোকো উপকৃত হ'ব। একেবাৰে সঁচা অৰ্থত নিঃসন্দেহে ৰোপণ কৰিব পৰা হ'ব। সৌদিনালৈকে মোৰো সন্দেহৰ আৱতত আছিল, যদিও মই আজি প্ৰায় 6 বছৰ আগতে পুলি 2টা ৰোপণ কৰিছিলোঁ। যথেষ্ট ডাঙৰ হৈছে, কিন্তু তথাপিও মোৰ কি হ'ব কি নহ'ব, তাৰ গুণাগুণ কেনেকুৱা হ'ব। এতিয়া আজি কিছুদিনৰ আগতে যিখন মই টিংখং অঞ্চলৰ বাৰীলৈ গৈছিলোঁ, তাত দেখিছোঁ ডাঙৰ ডাঙৰ গছ, আৰু তাত কাঠ দেখিছোঁ, আৰু সেই কাঠৰ পৰা তৈয়াৰী দৰ্জা দেখিলোঁ, দৰ্জা লগোৱা দেখিছোঁ, আৰু ইমান সুন্দৰ। আৰু তাতোতকৈ ভাল লাগিছে যে তাৰ গছজোপাৰ বয়স যিমানেই বয়স বেছি হ'ব, সিমানেই কাঠৰ গুণাগুণ ভাল হ'ব। গতিকে নিঃসন্দেহে লগাব পাৰিব। আৰু এটা কথা, এই গছবোৰ সদ্যহতে বাহন ক্ষমতা বহুত বেছি। ৰোপণ কৰা একে বছৰতে
2-1.5 মাহৰ মূৰে অলপ চাফ চিকুণ কৰিব লাগে, অৰ্থাৎ গুৰিবিলাকত বনবাত নিয়ন্ত্ৰণ কৰিব লাগে 6 মাহ মানলৈকে। তাৰপিছত নিজে গতি ল'ব। অৱশ্যে 10-12 ফুট পৰ্যন্ত অলপ পোকৰ সমস্যা হয়, তেতিয়া সেইটো লক্ষ্য কৰি থাকিব লাগে। আৰু পিছত আৰু নিৰ্দিষ্ট যেতিয়া এটা উচ্চতা পাবগে তেতিয়া পোক পতংগও নধৰে, নিজে গতি ল'ব। আৰু এই গছজোপাই অন্য গছক বা অন্য খেতিত বিশেষভাৱে তেনেকে প্ৰভাৱ নেপেলায়। ইয়াৰ তাৰমানে কি শাখাডালসমূহ অন্য গছৰ দৰে বৰ বেছিকৈ নাথাকে। এইখিনি কমলা হয় ন? এইখিনি কমলা হয়। কমলাখিনি আচলতে আমাৰ তিনিচুকীয়া জিলাত এটা সময়ত কমলাই ভৰপূৰ হৈ আছিলে, কিন্তু সেইবোৰ নাইকিয়া হৈ গ'ল মাটিৰ গুণাগুণৰ কাৰণে, হয়তো তেনেকুৱা ধৰণে নাইকিয়া হৈ গ'ল। এতিয়া আকৌ মই চেষ্টা কৰিছো বিশেষভাৱে, মাজে বহুতে তেনেকে লগাবলৈ চেষ্টা কৰিছিল। ৰোপণ কৰাৰ পিছত বা 4-5 বছৰ পিছত উৎপাদন হ'বলৈও আৰম্ভ কৰে, সেইফালে গছবোৰ মৰিবলৈ আৰম্ভ কৰে। তেনেকুৱা এটা চিটুৱেশ্যন হয়। তাৰমানে এইবাৰ পৰীক্ষামূলকভাৱে মই কেইজোপা মান লগাইছো আৰু ইয়াত। হয়। আৰু এইফালে আপোনাৰ কঁঠালো কঁঠালটো এটা ব্যৱসায়িক ভিত্তিত কৰিব পৰা খেতি, যিহেতু আজিৰ তাৰিখত কঁঠাল ফল হিচাপে, পাচলি হিচাপে বিক্ৰী হয়। আৰু এটা কথা কি, আগতে আমাৰ থলুৱা প্ৰজাতিৰ কঁঠালসমূহ, অৱশ্যে থলুৱা প্ৰজাতিও লগাব লাগিব, গ্ৰাফটিং প্ৰজাতিও লগাব লাগিব। থলুৱা প্ৰজাতিৰ গ্ৰাফটিং প্ৰজাতিৰ কঁঠালসমূহ অলপ চাপৰতে লাগে বা কম সময়তে লাগে। গতিকে তেনেকৈ যদি লগাব পৰা হয়, ব্যৱসায়িক ভিত্তিতো কৰিব পৰা হয়, খুব এটা ভাল প্ৰজাতি হয়, যিটো গ্ৰাফটিং শ্ৰেণী হয়। কিছুমান বেলেগ প্ৰজাতি আছে অৱশ্যে। সমান্তৰালভাৱে ৰোপণ কৰা হৈছিলে কুঁহিয়া। সামান্য এটা মানে এই কঠীয়াৰ দৰে গাজলি ৰোপণ কৰা হৈছিল। এইখিনি 3.5 মাহ সময় হৈ গ'ল, বেছি হৈ গ'ল অলপ, প্ৰায় 4 মাহ মানে হৈছে। এইটো অক্টোবৰ মাহত, অক্টোবৰ শেষৰ ভাগলৈ ৰোপণ কৰা হৈছিল। প্ৰায় 4 মাহ হৈ গ'ল আৰু। তাৰমানে কি হয়, এই বিলাহী আচলতে মোৰ ইয়াত কুঁহিয়া খেতিটোহে মূল লক্ষ্য আছিলে, যিহেতু মাটিডৰা গোটেইখিনি চাহ কৰা হৈছিল আৰু নিৰ্দিষ্ট একোটা ব্যৱধানত কুঁহিয়াৰ শাৰীসমূহ দিয়া হৈছিল। আৰু মাজৰ এই ঠাইখিনি আকৌ খালী হৈ আছিল নহয়, সেইটো কাৰণে যিহেতু বিলাহীটো কম দিনৰ খেতি হয়, প্ৰায় 5-6 মাহতে উঠিয়ে যায়, 6 মাহতো নালাগে, 5 মাহতে হৈ যায়। সেইটো কাৰণে এতিয়া এনেকুৱা ধৰণে সেই মাজৰ খালী ঠাইবোৰ দি দিয়া হৈছিলে। ইয়াত হাইব্ৰিড নহয়, এইটো আচলতে আমাৰ থলুৱা প্ৰজাতি হয়। এটা বাৰু ফিলিপাইনছ ব্লেক চুগাৰ কেন বুলি কয়, কলা হয় কুঁহিয়াটো, সেইটো আছে। যিটো আকিপুৰা আছে সেইটো আছে। মিক্স হৈ আছে নেকি ইয়াত? মিক্স হৈ আছে গোটেই। এটা খুঁটা লগাই দিব লাগিব, মানে পোষ্ট লগাব লাগিব। মোৰ এই এবুগু মানতে সেই পোষ্টটোতে ইমানখিনিলৈকে টি এটুকুৰা সেই কাঠ বান্ধি দিব লাগিব। তাৰপিছত আৰু প্ৰায় মই যিমানখিনি ঢুকি পাইছো 7 ফুট মানত এটা কাঠ। তাৰমানে কি হয়, এই মাজতে প্ৰায় 10-12 ফুটৰ ব্যৱধানত এটা তেনেকুৱা ধৰণে পোষ্ট দিব লাগিব। দুইফালে দুডাল ৰছী দিব লাগিব, তেতিয়া কুঁহিয়াবোৰ পৰি নাযায়, থিয়কৈ থাকিব। নহ'লে গোটেই খেলি মেলি হৈ গ'লে কুঁহিয়াৰবোৰ ইমান এটা ভাল নহয়, বেকা বেকি হ'ব, গোটেইবোৰ কাম কৰিও ভাল নালাগে। সেইটো কাৰণে চিষ্টেমেটিক ধুনীয়াকৈ এনেকুৱা ধৰণে যদি আৰম্ভণিৰ পৰাই কৰা হয়, তেতিয়াহ'লে কুঁহিয়াৰ উৎপাদনো ভাল হ'ব, বাকী কামবোৰ কৰিবলৈও সুবিধা হ'ব। আপোনাৰ কুঁহিয়াৰ পৰিকল্পনাটো কি আছে? একদম মানে বহুত এটা হেৰি কথা মই বাৰে কৈ আহিছো, আজিৰ তাৰিখত কুঁহিয়াৰ খুব এখন ভাল মানে ৰসৰ বজাৰ আছে। আৰু তাতোতকৈ ডাঙৰ কথা, এতিয়া এই ৰস উলিওৱা কিছুমান সৰু বেটেৰী, কাৰেণ্টৰ আৰু ইন্ধন চালিত, অৰ্থাৎ পেট্ৰল চালিত তেনেকুৱা মেচিন ওলাইছে, সৰু আমি দেখিছো, আমি নিজেও খাই ৰসটো সেই তেনেধৰণে খাওঁ। আৰু যিবিলাকৰ তেনেকুৱা এটা ক্ষুদ্ৰ উদ্যোগ বুলি কৈছো, সৰু এটা সঁজুলিৰ জৰিয়তে আমাৰ দৰে বহুত নিবনুৱাসকলে তাৰ পৰা কিবা নহয় কিবা এটা ব্যৱসায় কৰি লাভ কৰিব পাৰিব বা উপাৰ্জন কৰিব পাৰিব। কিন্তু এটা কথা, যিমানে সৰু বৰ ইণ্ডাষ্ট্ৰী নহওক, সেইখিনি চলিবৰ কাৰণে কেঁচামাল লাগিব প্ৰথমতে। কিন্তু আমাৰ অসমত এই প্ৰজাতিবিলাক বিৰল হয়, তেনেকুৱা নাই। খুব আছে যদিও ঘৰত 2-এজোপা আছে, কিন্তু যিটো গুড় প্ৰস্তুত কৰা হয় সেইবিলাক কুঁহিয়াৰহে আছে বাৰু। সেইটো কাৰণে মই এতিয়া এই যে ৰসাল বা বিশেষ গুণাগুণ থকা কুঁহিয়াৰসমূহ খেতি কৰিবৰ কাৰণে বিভিন্ন সময়ত কৈ আহিছো সামাজিক মাধ্যমৰ জৰিয়তে। এইবাৰ মই নিজেও এটা পৰিকল্পনা কৰিছিলো, মোৰ সেই সিটো চাইডত কুঁহিয়াৰ অলপ লগাই থৈ দিয়া আছিলে, সেই কুঁহিয়াৰখিনিয়ে মই এটা মেচিন ল'ম আৰু কুঁহিয়াৰ ৰস বিক্ৰী কৰিম বুলি। কিন্তু ভাবিলো যে মই যদি ৰস বিক্ৰী কৰিম, তেতিয়াহ'লে মই পইচা কেইটকা মইহে পাম, কিন্তু সেই কুঁহিয়াৰখিনি যদি আনক খেতি কৰোৱা হয়, তেতিয়া কুঁহিয়াৰ হেৰিটো অলপ খেতি পৰিসৰটো বাঢ়িব, ভৱিষ্যতে আৰু কিছুমানে তেনেকুৱাকে কৰিব পাৰিব পৰ্যায়ক্ৰমে। সেইটো কাৰণে এইটো তেজপুৰ, জামুগুৰিহাট, বিহালী, লখিমপুৰ, তিনিচুকীয়া, ধেমাজি এনেকে কৈ বহু কেইজন লোকক কুঁহিয়াৰ যোগান ধৰিলো এইবাৰ। মানে সেই অঞ্চলত এতিয়া কুঁহিয়াৰ খেতি কৰিব, পৰ্যায়ক্ৰমে আৰু সম্প্ৰসাৰিত হ'ব। তেতিয়া আৰু এই সৰু যিবিলাক মেচিন বা সঁজুলি খুব সুন্দৰকৈ চলাব পাৰিব।